ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক ভালে কুশলে আছে ফ্ৰেণ্ডছ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মিছো এপ যাৰ যোগেদি আপোনালোকে ঘৰত থাকি 1 টকাও ইনভেষ্ট নকৰাকৈ প্ৰতিটো মাহত 10,000 টকাৰ পৰা 20,000 টকা পৰ্যন্ত আপোনালোকে ইনকাম কৰিব পাৰিব ফ্ৰেণ্ডছ মোৰ নাম sabir আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল sabir টেকনিকেল গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আজি আপোনালোকক শিকাম মিছোৰ প্ৰডাক্টবোৰ ফেচবুক মাৰ্কেটপ্লেছত লগাই কেনেদৰে টকা ইনকাম কৰিব পাৰি ফ্ৰেণ্ডছ পোনপ্ৰথমে আপোনালোকে মিছো এপটো ডাউনলোড কৰি ল'ব মিছো এপৰ ডাউনলোড লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ আৰু ৰেফাৰেল কোড নাম্বাৰ দি থৈছোঁ আপুনি ডাউনলোড লিংকত ক্লিক কৰি মিছো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত ৰেফাৰেল কোড বিচাৰিব আপুনি মোৰ ৰেফাৰেল কোড বহাই দিব ফ্ৰেণ্ডছ মিছো এপটো আপোনালোকে যেতিয়া ডাউনলোড কৰিব আপোনালোকৰ ফোন নম্বৰ নাম এইবোৰ দি আপুনি ৰেজিষ্টাৰ কৰি ল'ব আৰু তাৰ পিছত আপোনাৰ পৰা ৰেফাৰেল কোড বিচাৰিব ৰেফাৰেল কোড বিচাৰিলে মোৰ ৰেফাৰেল কোডটো বহাই দিব আৰু মোৰ ৰেফাৰেল কোডটো ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ তো ফাৰ্ষ্ট আপোনালোকে কি কৰিব লাগিব ফ্ৰেণ্ডছ মিছো এপটো আপোনালোকে অপেন কৰিব কৰাৰ পিছত এইটো মিছো এপৰ হোম পেজ হয় আপুনি ইয়াতে দেখিব পাৰিছে কেটালগবোৰ আপোনালোকে দেখিব পাৰিছে মই ডাটাটো অন কৰি লৈছোঁ চাওক আপোনালোকে মিছো এপৰ এইবিলাক কেটালগ হয় মই ধৰি ল'লোঁ এই বেডশ্বীটটো ধৰি ল'লোঁ এই বেডশ্বীটটো মই অপেন কৰিছোঁ চাওক বহুত ধৰণৰ বেডশ্বীট আছে ইয়াতে দাম মাত্ৰ 178 আপুনি এইটো কি কৰিব লাগিব ডাউনলোড কৰি ল'ব লাগিব গোটেইকেইটা আপুনি ডাউনলোড ফাৰ্ষ্ট কেনেদৰে কৰিব আপুনি ইয়াতে হুইচ লিষ্ট আৰু শ্বেয়াৰ বটন আছে আপুনি কি কৰিব শ্বেয়াৰ বটনত ক্লিক কৰিব শ্বেয়াৰ বটনত ক্লিক কৰাৰ লগে লগে হোৱাটছএপ আহিছে ফেচবুক ৱাল আহিছে ফেচবুক পেজ আহিছে ফেচবুক গ্ৰুপ আহিছে আপুনি কি কৰিব হোৱাটছএপ কৰি ল'ব হোৱাটছএপ কৰাৰ লগে লগে আপোনাৰ এই প্ৰডাক্টবোৰ আপোনাৰ গেলাৰীত ডাউনলোড হৈ গৈছে এতিয়া আপুনি কি কৰিব এই প্ৰডাক্টটো আপুনি আপোনাৰ গেলাৰীত চাব পাৰিব চাওক এটা আপোনাৰ ডাউনলোড হৈ গ'ল দেখিব পাৰিছে পিকবোৰ আহি গৈছে এতিয়া আপুনি কি কৰিব এই পিকবোৰ আপুনি এতিয়া ফেচবুক এপটো আপুনি অন কৰিব লাগিব অপেন কৰিব লাগিব ফেচবুকটো আপুনি অপেন কৰিলে ইয়াতে আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ হোম চিম্বল থাকিব বা আপোনাৰ 3টা ডট থাকিব কিছুমানৰ মোবাইলত 3টা ডটো থাকিব পাৰে আপোনাৰ তাত যিটো আছে আপুনি সেইটো যাব মোৰ তাত এটা মই হোম চিম্বল আছে 3 ডটো আছে মই হোম চিম্বলত গৈছোঁ ডাইৰেক্ট হোম চিম্বলত ক্লিক কৰিছোঁ চাওক বহুতে চাওক কেটালগবোৰ লগাই থৈছে আৰু ইয়াৰ পৰা ধুনীয়াকৈ মাহত টকা উপাৰ্জন কৰি আছে গতিকে আপুনিও কৰিব পাৰিব ফ্ৰেণ্ডছ চিন্তা নকৰিব আপুনি কেনেদৰে এইটো হয় ফেচবুক মাৰ্কেটপ্লেছ হয় এইটো ইয়াতে আপুনি যিকোনো এড লগাব পাৰিব আৰু যথেষ্ট পৰিমাণে অৰ্ডাৰ আনিব পাৰিব আৰু মাহত টকা ইনকাম কৰিব পাৰিব ইয়াতে চাওক 3টা অপশ্যন আছে চেল কেটাগৰিজ আৰু ইনবক্স আপুনি কি কৰিব চেল অপশ্যনত ক্লিক কৰিব অ'কে ফ্ৰেণ্ডছ আপুনি চেল অপশ্যনত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত চাওক কেটাগৰি আহিছে হোৱাট আৰ ইউ চেলিং আহিছে তাৰ প্ৰাইচ আহিছে লোকেশ্যন আহিছে ডিছক্ৰিপশ্যন আহিছে অফাৰ ডেলিভাৰী আহিছে আৰু এড ফটোজ আহিছে আপুনি কি কৰিব ফাৰ্ষ্ট আপুনি সেই গেলাৰীৰ ফটোবোৰ আপুনি ইয়াতে এড কৰি ল'ব মানে ইয়াতে আনি ল'ব এতিয়া কেনেদৰে আনিব এড ফটোজ ক্লিক কৰিব ইয়াতে আপলোড ফটো আহিছে আপলোড ফটোত যাব আপোনাক ডাইৰেক্ট গেলাৰীত লৈ যাব আপুনি গেলাৰীত যাব পাৰিব গেলাৰীত গ'লে যোৱাৰ পিছত আপুনি চাই ল'ব ইয়াতে যিটো আটাইতকৈ বেছি ভাল লাগিছে আপোনাৰ সেইটোহে আপুনি ফাৰ্ষ্টত দিব কিন্তু মোৰ চবতছে বেছি ভাল লাগিছে এইটো ভাল লাগিছে চ' মই এইটো দিছোঁ মই ছেভ কৰি ল'লোঁ মোৰ ডাইৰেক্ট মাৰ্কেটপ্লেছত এডটো লাগি গ'ল এতিয়া নেক্সট মই আৰু এটা ফটো ল'ব পাৰিম গেলাৰীত গ'লোঁ যোৱাৰ পিছত নেক্সট মই এইটো ভাল লাগিছে এইটো লৈছোঁ তো ছেভ কৰি ল'লোঁ নেক্সট মই আকৌ এড ফটোজ ক্লিক কৰিছোঁ আপলোড ফটোত ক্লিক কৰিছোঁ গেলাৰী আহিছে গেলাৰীত ক্লিক কৰিছোঁ নেক্সট মোৰ ভাল লাগিছে এই ব্লু কালাৰটো ভাল লাগিছে ছেভ কৰি ল'লোঁ তো চ' আকৌ মই এড ফটোজ ক্লিক কৰিছোঁ আপলোড ফটোত গৈছোঁ গেলাৰী অপশ্যন আহিছে গেলাৰীত গৈছোঁ অকণমান নেটৱৰ্ক শ্ল' হৈ আছে ফ্ৰেণ্ডছ ঠিক আছে মই এইটো কেনচেল কৰিছোঁ নেক্সট মই আকৌ দিছোঁ চাই ল'ব আহিছে নেক্সট মোৰ এইটো য়েলো কালাৰটো ভাল লাগিছে চ' মই এইটো দিছোঁ তো এনেদৰে আপোনালোকে কি কৰিব 9টা
ফটো ইয়াতে লগাব পাৰিব ঠিক আছে 9টা ফটো এনেদৰে আপোনালোকে লগাই গৈ থাকিব নেক্সট মই আৰু এটা কৰি দেখাইছোঁ আপলোড ফটোত যাব গেলাৰীত যাব নেক্সট মোৰ এইটো ভাল লাগিছে চ' মই এইটো দিছোঁ তো ফ্ৰেণ্ডছ এনেদৰে আপোনালোকে কি কৰিব ইয়াতে এড ফটোছ আপুনি ফটোবোৰ লগাই যাব নেক্সট আপুনি কি কৰিব ডেছক্ৰিপশ্যন বিচাৰিছে আপোনাৰ পৰা মানে এই প্ৰডাক্টৰ বিষয়ে আপোনাক ডেছক্ৰিপশ্যনত লিখিব লাগিব এতিয়া আপুনি কি লিখিব চ' আপুনি কি কৰিব মিছো এপত যাব মোৰ মিছো এপটো এইটো হয় তো মিছো এপৰ ডেছক্ৰিপশ্যনত চাব গ'লে আপুনি কি প্ৰডাক্ট ডিটেইলছত যাব লাগিব ঠিক আছে মই এইটো ডাউনলোড কৰিছিলোঁ চ' তলত চাব প্ৰডাক্ট ডিটেইলছ বুলি আহিব গোটেইখিনি আপোনাৰ কি হ'ব আপুনি ইয়াতে গোটেইখিনি তাতে লিখিব নালাগে আপুনি কি কৰিব ডাইৰেক্ট কপি কৰি ল'ব গোটেইখিনি তো ইয়াতে দেখিব পাৰিছে পিংক কালাৰৰ কপি বুলি লিখা আহিছে আপুনি জাষ্ট কি কৰিব ক্লিক কৰি দিব আপোনাৰ গোটেইখিনি ইয়াতে যিখিনি লিখা আছে গোটেইখিনি আপোনাৰ কি হৈ গ'ল কপি হৈ গ'ল আপুনি নেক্সট আকৌ ফেচবুক মাৰ্কেট প্লেছত গুচি যোৱাৰ পিছত ডেছক্ৰিপশ্যনত যাব ডেছক্ৰিপশ্যনত গৈ বক্সত আপুনি লাহেকৈ পেষ্ট কৰি দিব বস্তুখিনি ইয়াতে পেষ্ট অপশ্যন আহিল চাওক ধুনীয়াকৈ বহি গৈছে চাওক আপোনাক দেখাই আছোঁ দেখিব পাৰিছে আপোনালোকে এইবিলাক চাওক আহি গৈছে ধুনীয়াকৈ চ' আপুনি এতিয়া কি কৰিব আপুনি নেক্সট তলত লিখি দিব কেছ অন ডেলিভাৰী বুলি লিখি দিব কেছ অন ডেলিভাৰী তলত লিখি দিব পাৰে ফ্ৰী হোম ডেলিভাৰী আৰু এটা বস্তু আপোনালোকে লিখিব তেতিয়া আপোনাৰ তাত অৰ্ডাৰ বেছিকৈ আহিব ৰিফাণ্ড পলিচি এভেইলেবল বুলি লিখি দিব ৰিফাণ্ড পলিচি এভেইলেবল ঠিক আছে চ' এনেকৈ মই দি আছোঁ আৰু মই যথেষ্ট পৰিমাণে অৰ্ডাৰ মোৰ আহি আছে আপোনালোকৰো আহিব এইখিনি বস্তু জাষ্ট লিখি দিব তেতিয়া যোনে ল'ব তেওঁৰ আপোনাৰ ওপৰত এটা বিশ্বাস জাগিব আৰু তেওঁ অৰ্ডাৰ কৰিব ঠিক আছে প্ৰাইচ কিমান আছে ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাৰিছে ফ্ৰেণ্ডছ কিমান আছে প্ৰাইচ কিমান আছে 178 চ' আপুনি কি কৰিব ফেচবুক মাৰ্কেট প্লেছত যোৱাৰ পিছত প্ৰাইচ 178 আছে আপুনি কি কৰিব 250 কৰি দিয়ক আপুনি কিন্তু আকৌ 178 আছে 500 600 এনেকৈ ইমান বহুত বেছি নাযাব গ'লে কিন্তু আপোনাৰ কি হ'ব অৰ্ডাৰ নাহিব চ' আপুনি কি কৰিব যিমান পাৰে আপুনি কমাই দিব এটা ৰেটটো প্ৰাইচটো আপুনি এটা বিক্ৰী কৰিলেও আপোনাৰ 50 টকা যদি দিনটোত আপোনাৰ এটাত আহে আপুনি যদি দিনটো 4টা বিক্ৰী কৰে আপোনাৰ 200 টকা আহিবই দেখোন চ' আপুনি কি কৰিব যিমান পাৰে আপুনি প্ৰাইচটো কমাই দিব ইয়াতে আৰু কি কৰিব এটা ৰিয়েল প্ৰাইজে দিব কিন্তু প্ৰাইজত ৰিয়েল প্ৰাইচটোৱে দিব আপুনি 1 টকা ফ্ৰী এইবিলাক নিদিব কিন্তু এইবিলাক দিলে কি কৰিব আপোনাৰ ফেচবুক একাউণ্টটো কিন্তু ব্লক কৰি দিব তো ফ্ৰেণ্ডছ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ আপুনি কিন্তু ইয়াতে ৰিয়েল প্ৰাইচ দিব চ' 178 আছে তো আপুনি কিমান দিব 250 কৰি দিয়ক 250 কৰিলে আপোনাৰ মাৰ্জিন কিমান ওলাব 178 হ'লে আপোনাৰ 80 90 100 আৰু এইফালে হ'ল 50 72 এটা আপোনাৰ ওলাব অ'কে ফ্ৰেণ্ডছ 72 আপোনাৰ মাৰ্জিন এটা ওলাই যাব তো আপুনি এটা বিক্ৰী কৰিলে আপোনাৰ 72 ৰুপিজ আপোনাৰ লাভ হ'ব চ' আপুনি কি কৰিব হোৱাট আৰ ইউ চেলিং বুলি দিছে তো আপুনি ইয়াতে কি লিখিব ইয়াতে আপোনাৰ কি আছে ডিছক্ৰিপশ্যনত লিখা আছে প্ৰথমতে চাব পিয়'ৰ পলিকটন 19x90 কুইন ডাবল বেডশ্বীট চ' আপুনি কি লিখিব ষ্টাইলিছ পলিকটন ডাবল বেডশ্বীট বুলি লিখিব অ'কে ফ্ৰেণ্ড ডাবল বেডশ্বীট চ' মই লিখি দিলোঁ তাৰপিছত আৰু এটা আছে হোৱাট আৰ ইউ চেলিং হৈ গ'ল এতিয়া আপোনাক সুধিছে কেটাগৰী কি আপুনি কিহৰ বস্তু বিক্ৰী কৰি আছে চ' আপুনি কি কৰিব আপুনি ছাপ'জ কুৰ্তা যদি দিলে হয় আপুনি ক্লথিং এক্সেছৰিজত গৈ ওমেন ক্লথিং এণ্ড শ্বুজ দিলে হয় ঠিক আছে তাৰপিছত আপুনি যদি পুৰুষৰ কিবা বিক্ৰী কৰিলে হয় চ' আপুনি মেন্স ক্লথিং শ্বুজ দিলে হয় জুৱেলাৰী কিবা বিক্ৰী কৰিলে জুৱেলাৰীত দিলে হয় ঠিক আছে বেগ চেগ কিবা বিক্ৰী কৰিলে আপুনি বেগ দিলে হয় চ' মই এতিয়া কি কৰি আছোঁ বেডশ্বীট চেল কৰি আছোঁ ফেচবুক মাৰ্কেট প্লেছত মই এড লগাম চ' মই কি কৰিম হোম এণ্ড গাৰ্ডেনত যাব এইটো ঘৰুৱা বস্তু হয় চ' মই হাউচ হোল্ড ক্লিক কৰি দিলোঁ অ'কে ফ্ৰেণ্ডছ বুজিব পাৰিছে নিশ্চয় আপোনালোকে ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈ আছে ফ্ৰেণ্ডছ ধৈৰ্য ধৰি চাব তেতিয়া আপুনি বুজিব পাৰিব কালাৰ দিব কালাৰ কি হয় আপোনাৰ ইয়াতে বহুতকেইটা কালাৰ আছে আপুনি যিকোনো কালাৰ এটা ছিলেক্ট কৰি দিয়ক অ'কে ফ্ৰেণ্ডছ ব্ৰেণ্ড কি হয় ব্ৰেণ্ড খুলিছে কিহৰ হয় কাপোৰটো চ' আপুনি লিখি দিব যে পলিকটন হয় পলিকটন বুলি লিখি দিলে অ'কে ফ্ৰেণ্ড আৰু এটা কাম আছে ইয়াতে অফাৰ ডেলিভাৰী বুলি এটা অপশ্যন আছে চাওক এড ফটোৰ ওপৰতে আছে আপুনি এইটো ইনেবল কৰি দিব অ'কে ফ্ৰেণ্ডছ আৰু এটা কাম কৰিব আপুনি লোকেশ্যন বুলি আছে ইয়াতে চাওক লোকেশ্যনটো আপুনি কি কৰিব আজি যদি আপুনি গুৱাহাটীত ৰাখিছে কালি কিন্তু আপুনি চেঞ্জ কৰি দিব এইটো চ' মই আজি ৰঙিয়া আছে ৰাতিপুৱা থৈছোঁ ৰঙিয়া হৈয়ে আছে আপুনি গুৱাহাটী দিব পাৰে বামুণীগাঁও দিব পাৰে আঠগাঁও দিব পাৰে বা বেলেগ
ঠাইও আপুনি ইয়াতে চিলেক্ট কৰি দিব পাৰিব। চ' আপুনি এটাই ৰাখি থৈ নিব, তেতিয়া আপোনাৰ অৰ্ডাৰটো কিন্তু কমকৈ আহিব। আপুনি এনেদৰে সদায় চেঞ্জ কৰি যাব। আকৌ দিনত আপুনি দুবাৰ চেঞ্জ নকৰিব লোকেশ্যনটো। আপুনি আজি যদি চেঞ্জ কৰে অহাকালি আকৌ চেঞ্জ কৰিব। চ' এনেদৰে আপুনি কি কৰিব, লিষ্টিং কৰিলে প্ৰডাক্ট কণ্ডিশ্যন সুধিছে, কণ্ডিশ্যনটো কি হয়, নিউ হয় নে অল্ড হয়? তো চব আমাৰ নিউ হয়, চ' মই নিউ দিলোঁ। হৈ গ'ল ফ্ৰেণ্ডছ, গোটেইখিনি হৈ গ'ল, ফ্লাপ হৈ গ'ল। তাৰপিছত ইয়াতে চাব পাৰে আপোনালোকে পাব্লিছ বুলি আহিছে। পাব্লিছ বুলি ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব, এই বস্তুটো আপোনাৰ ফেচবুক মাৰ্কেট প্লেছত গুচি যাব। তাৰপিছত গুচি যোৱাৰ লগে লগে আপোনাৰ কি হ'ব, কিছুমান গ্ৰুপ আছে, গ্ৰুপখিনি মোৰ এতিয়া নাহে, কিবা এটা প্ৰব্লেম হৈ আছে, টেকন'লজি কিবা প্ৰব্লেম হৈ আছে। চ' এতিয়া মোৰ নাহে। আপোনালোকে কি কৰিব, পাব্লিছ কৰি দিব। পাব্লিছ কৰাৰ লগে লগে আপোনাৰ ফেচবুক মাৰ্কেট প্লেছত এডটো গুচি যাব। অ'কে ফ্ৰেণ্ডছ, আৰু তাৰপিছত আপোনাৰ কিছুমান গ্ৰুপ আহিব, আপুনি সেই গ্ৰুপবিলাকৰ লগত জইন হ'ব লাগিব। গ্ৰুপবিলাকৰ লগত জইন হ'ব লাগিব। আপুনি ফেচবুকত আপুনি চাৰ্চ অপশ্যনত গৈ আপুনি চাৰ্চ কৰিব, অনলাইন বাইং চেলিং গ্ৰুপ বুলি চাৰ্চ কৰিব। এনেকৈ ধুনীয়াকৈ আপোনাৰ গ্ৰুপ কিছুমান আহি যাব। আপুনি সেই গ্ৰুপবিলাকত গৈ আপুনি তেওঁলোকৰ জইন বুলি অপশ্যন আহিব, তাতে গৈ আপুনি জইন হ'ব লাগিব। আপুনি কমচে কম 20টামান গ্ৰুপৰ লগত জইন হ'ব। জইন হ'লে আপুনি কি কৰিব, এই এডটো ফেচবুক মাৰ্কেট প্লেছত যোৱাৰ উপৰিও আপোনাৰ সেই 20টা গ্ৰুপত গুচি যাব। গুচি যোৱাৰ লগে লগে আৰু আপোনাৰ কৰিবলগীয়া একো নাথাকে। তাৰপিছত আপোনাৰ কি হ'ব, আপোনাৰ দিনটোত ধুনীয়াকৈ আপুনি ডেইলি 4-5টা অৰ্ডাৰ পাই থাকিব। আপুনি ডেইলি যদি 5টা অৰ্ডাৰো পায়, 5টা অৰ্ডাৰত যদি আপোনাৰ 400কৈ ওলায় মিনিমাম, আপোনাৰ মাহত কিমান টকা হৈ আছে। চ' ময়ো কৰি আছোঁ আৰু ময়ো টকা ইনকাম কৰি আছোঁ, আৰু মই বিচাৰোঁ আপোনালোকেও ইয়াৰ পৰা টকা ইনকাম কৰক। আৰু যদি আপোনালোকৰ ভিডিঅ'টো বুজাত কিবা অসুবিধা হৈছে, কিবা যদি বুজি পোৱা নাই, তেন্তে মোক কমেণ্ট কৰি জনাব, মই আপোনাক এনচাৰ দিবলৈ চেষ্টা কৰিম। ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিয়ে আছিলে, আৰু এনেধৰণৰ ভিডিঅ'বোৰ মই সদায় বনাই থাকোঁ, আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ আপুনি মোৰ চেনেলটোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। বেল আইকনটো বজাই দিলে মই যেতিয়াই ভিডিঅ' বনাম সেই ভিডিঅ'টো পোনপ্ৰথমে আপোনাৰ তাত গুচি যাব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে। বাই বাই ফ্ৰেণ্ডছ।